নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যিসকল ছাত্ৰ ছাত্ৰীয়ে 2026 চনৰ মেট্ৰিক পৰীক্ষা দিবা তেওঁলোকৰ বাবে আহি পৰিছে তিনিটাকৈ ভাল খবৰ। ইতিমধ্যে তোমালোকে নিশ্চয় জানা যে 2025 চনৰ মেট্ৰিক পৰীক্ষা বহুতে টান হৈছে। তোমালোকৰ 2026 চনৰ মেট্ৰিক পৰীক্ষাও কিন্তু বহুতে টান হবলৈ গৈ আছে। কিন্তু তাৰে মাজত তোমালোকৰ বাবে আজি আমি তোমালোকক জনাম তিনিটাকৈ ভাল খবৰ, আৰু এই ভাল খবৰ কেইটা তোমালোকৰ বাবে বহুতে ইম্পৰ্টেন্ট হয়। ইয়াৰে 3 নম্বৰ যোনটো আপডেট হয় সেই আপডেটটো কিন্তু তোমালোকৰ বাবে বহুতে ইম্পৰ্টেন্ট হয়, কিয়নো তোমালোকে যদি ভাল ৰিজাল্ট কৰিব বিচাৰিছা তেন্তে এই 3 নম্বৰ আপডেটটো যে তোমালোকক বহুতে বেছি সহায় কৰিব ভাল ৰিজাল্ট কৰিবলৈ। লগতে ছাত্ৰ ছাত্ৰীসকল তিনিটা আপডেটে তোমালোকৰ বাবে বহুতে ইম্পৰ্টেন্ট হয়, গতিকে তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাবা, তেতিয়াহে তোমালোকে ভালদৰে বুজি পাবা। আৰু লগতে চেনেলটো যদি প্ৰথমবাৰ আহিছা তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল বটনত প্ৰেছ কৰি ৰাখিবা, কাৰণ আমি এই চেনেলটো এনে ধৰণৰ জৰুৰী ইনফৰমেশ্যনবোৰ ভিডিঅ' আকাৰে আপলোড কৰি থাকো। ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ প্ৰথমটো ভাল খবৰটো হৈছে যে তোমালোকে নিশ্চয় শুনিছা নাইট স্কুলৰ কথা। বহুতে নাইট স্কুলৰ কথা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মুখত শুনাৰ পিছতহে তোমালোকে বহুতে চিন্তিত হৈ পৰিছে যে তোমালোকক নাইট ক্লাছ হ'ব নেকি। এনেকুৱা নহয়। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে যিসকলে মেট্ৰিক 2026 চনৰ মেট্ৰিক পৰীক্ষা দিব, প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীকে অসমৰ মুখ্যমন্ত্ৰীয়ে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তোমালোকক প্ৰতি মাহে 300 টকাকৈ দিব টিউচনৰ বিনিময়ত। অৰ্থাৎ তোমালোকক টিউচন ল'বলৈ 6 মাহৰ কাৰণে প্ৰতি মাহে 300 টকাকৈ দিব বুলি কোৱা হৈছে। অৰ্থাৎ তোমালোকে স্কুলত পঢ়া শুনা কৰাৰ পিছতো তোমালোকে মেট্ৰিক পৰীক্ষা হোৱাৰ 6 মাহ আগৰে পৰা তোমালোকক প্ৰতি মাহে 300 টকাকৈ দি যাব, যাতে তোমালোকে ঘৰতে তেনেকৈ টিউচন কৰিব পাৰা। এতিয়াৰ পৰা তোমালোকে টিউচনৰ কাৰণে কিন্তু ইমান বেছিকৈ টকা খৰচ কৰিব নালাগে। শিক্ষামন্ত্ৰীয়ে তোমালোকৰ ফেব্ৰুৱাৰী মাহলৈকে তোমালোকৰ ৰেজিষ্ট্ৰেচন হোৱাৰ পিছতে তোমালোকক টকা দিয়া ষ্টাৰ্ট কৰি দিব। একদম ফেব্ৰুৱাৰী মাহলৈকে তোমালোকক প্ৰতি মাহে 300 টকাকৈ টিউচনৰ বিনিময়ত দিয়া হ'ব। এইটো তোমালোকৰ বাবে বহুতে ভাল গুড নিউজ বা ভাল খবৰ বুলি ক'ব পাৰি। তাৰ পিছতে 2 নম্বৰ আপডেটটো হৈছে তোমালোকে বহুতে আমাক কমেন্ট বক্সত প্ৰশ্ন কৰি আছিলা যে ছাৰ SSLC 2025 বহুত টান হৈছে, আমাৰ 2026 চনৰ মেট্ৰিক পৰীক্ষা বহুত টান হ'বনে সহজ হ'ব? তোমালোকৰ এইটো প্ৰশ্ন উত্তৰ এনেকৈ দিম যে তোমালোকে চাই SSLC 2025 টো নিউ পেটাৰ্ণৰ ফাৰ্ষ্ট টাইম আছিল, কিন্তু তোমালোকৰ SSLC 2026 টো নিউ পেটাৰ্ণটো ছেকেণ্ড টাইম এক্সাম হ'ব। তোমালোকৰ SSLC 2025 তকৈ SSLC 2026 টো বহুতে টান হ'বলৈ গৈ আছে। এতিয়া তোমালোকৰ বহুত বেছি টান হ'ব মানে এইটো নহয় যে কিতাপৰ বাহিৰৰ পৰা প্ৰশ্ন দিব। এইটো নহয়, কিতাপৰ পৰাই দিব, কিন্তু তোমালোকক বেছিভাগে কনচেপচুৱেল প্ৰশ্ন দিব, যোনটো তোমালোকে কিতাপখন ভালদৰে আঁতিগুৰি মাৰি নপঢ়িলে উত্তৰ কৰিব নোৱাৰিব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, 3 নম্বৰ ভাল খবৰটো হৈছে যে তোমালোকৰ যোনবোৰ স্কুল এইবাৰ SSLC 2025 মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট বহুতে পিছ পৰি আছে, সেইবোৰ স্কুলত অফিচিয়েলি শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াই কৈছে যে স্পেচিয়েল ট্ৰেইনিং দিব, যাতে তোমালোকৰ সেই স্কুলবোৰত ৰিজাল্টবোৰ বেছিকৈ ভাল হয়। এইটো তোমালোকৰ বাবেও বহুতে ভাল খবৰ, কিয়নো তোমালোকৰ স্পেচিয়েল ট্ৰেইনিং হ'ব, তেতিয়া কিন্তু তোমালোকে ভাল ৰিজাল্ট এটা লাভ কৰিবলৈ পাৰিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো ইমানখিনি আপডেট আছিল। যদি তোমালোকৰ বাবে হেল্পফুল হৈছে এটা লাইক কৰিবা, আৰু যদি চেনেলটো প্ৰথমবাৰ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, কাৰণ আমি মেট্ৰিকৰ ৰিলেটেড আৰু হাই ছেকেণ্ডাৰী ৰিলেটেড এনে ধৰণৰ ভিডিঅ'বোৰ আপলোড কৰি থাকো। আৰু ভিডিঅ'টো বন্ধুবৰ্গক শ্বেয়াৰ কৰি দিবা। আজিৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।